হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলো ভালে আছে? ময়ো ভালে আছোঁ। আৰু আপোনালোকক মই আজি ভিডিঅ' এটা দেখাম। বিহুৰ আগত মই কি বনালোঁ আৰু মানে কি কাম কৰিলোঁ ভিডিঅ'টোৰ দ্বাৰা দেখাই থাকিম। তেন্তে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই পিঠা খুন্দি আছোঁ, মই ঢেঁকী দি আছোঁ। বৰমা আৰু খুৰীয়ে মোক অলপ হেল্প কৰি দিছে। মই ইমান ভালকৈ চালিব নাজানো, কিন্তু শিকিছোঁ আৰু এইবাৰ বৰমাই অকণমান শিকাই দিছে। এয়া আৰু এইজনী হ'ল খুৰীয়ে অলপ চালি দিছে। এয়া মই খুৰীক ঢেঁকী দি দিছোঁ। আৰু মই এতিয়া জেতুকা পাতখিনি ছিঙি লৈছোঁ। তাৰপিছত জেতুকা পিচি মানে আমাৰ বৌয়ে পিচিব। ওচৰৰ মই বৌহঁতৰ ঘৰত আছোঁহি। জেতুকা পাতত অলপ মই চেনি, চাহপাত আৰু মধুৰিআক দুটামান দি দিছোঁ, কাৰণ তেতিয়া কালাৰটো মানে বহুত ধুনীয়াকৈ উঠে, সেইবাবে দি দিছোঁ। এয়া বৌয়ে পিচি আছে। দিব নেকি? হ'ল আমি এতিয়া পিছে লওঁ। এয়া লৈ আছোঁ আৰু বৌ, মই আৰু ভাইটিহঁতেও লৈ আছে, বৰমাহঁতেও লৈ আছে। ভিডিঅ'ত নোলাই বাবে ভিডিঅ' কৰা নাই আৰু। আৰু এয়া মই ঘৰতে বনোৱা পিঠা, মালপোৰা, নিমকি, চানা, চাহ আৰু লাডু, বুনিয়া লাডু ঘৰতে বনোৱা। আৰু চিৰা, মুড়ি, গাখীৰ, গুড়, এয়া জলপান লৈ আনিছোঁ। আইতাই মই খাম। এয়া সজাই মেলি আইতাক দিছোঁ আৰু খাম। আকৌ এতিয়া আমি ঘৰতে কেঁচা চানা বনাই খাবলৈ লৈছোঁ। এয়া নবৌ, পোৱালিটো, বৰমা, মই একেলগে বহি খাইছোঁ। আৰু এয়া বৌয়ে লাজে লাজে অলপ খাইছে। আমাৰ গাঁৱত মুকলি বিহু পতা হয় প্ৰত্যেক বছৰে। সেইবাবে মই এয়া ৰিহাখন মানে মুগাৰ এখন চাদৰ হয়, চাদৰ এনেকৈ কাপোৰ এযোৰ ইস্ত্ৰি দি লৈছোঁ, যিহেতু কাইলৈ পিন্ধিব লাগিব। এয়া মাহ হালধি ঘঁহিছোঁ দেই। বিহু বুলি মাহ হালধি অকণমান ঘঁহি দিছোঁ, তেতিয়াহে গুটি চুটিবিলাক অকণমান ভাল হ'ব। পিছত মোৰ গুটি ইমান নুঠে মুখত দেই। ইমান ধুনীয়া ধুনীয়াকৈ মচন্দৰী এইবিলাক পাত হৈছে। এয়া মই ছিঙি লৈছোঁ। এয়া মাটি কান্দুৰিৰ পৰা আদি কৰি ঢেৰ আছে। 101টা শাক খাব লাগে নহয় আজিৰ দিনটোত। আমাৰ মায়ে 101টা শাক বুটলি থৈছে। মই এয়া চাটনি কৰিবলৈ লৈ লৈছোঁ। পাত মচন্দৰী পাত 2 কিলোমান, মান ধনিয়া পাত, বিলাহীকেইটা ইমান ধুনীয়াকৈ লাগি আছে, ৰঙা ৰঙা হৈ আছে। আৰু ইয়াৰো কেইটামান ছিঙি লৈছোঁ। পোৱালিকেইটা মই বনোৱা মিঠাই খাবলৈ আহিলে, এয়া খাবলৈ দি দিছোঁ। আৰু এতিয়া আমি পঁইতা ভাত খাম। যিহেতু বিহু উৰুকা দিনাখন, আজি উৰুকা, পঁইতা ভাত খাব লাগে। সেইকাৰণে মই পঁইতা ভাত মানে কালিয়ে কৰি থৈছোঁ, পানী দি থৈছোঁ ভাতত। আৰু কিনো আইটেম কৰিছোঁ খাবৰ বাবে, কোনে কোনে খাম আপোনালোকে ভিডিঅ'টো চাই থাকক। তেন্তে ব'লক খাবলৈ যাওঁ। এইফালে আমাৰ ৰেডি হৈ গ'ল পঁইতা ভাত। এতিয়া আমি
এয়া মোৰ খানা ৰেডি হৈ গ'ল, পঁইতা ভাত, নেমু, ভোট জলকীয়া, বিলাহী, ডিম, পিঁয়াজ দি এখন চব্জি বনাইছিলোঁ আৰু পাপৰ আৰু বিলাহী, কণ বিলাহী পুৰিছিলোঁ আৰু মান ধনিয়া, মচন্দৈ, মগু চিম্পুল এনেকৈ আজি খাই দিছোঁ।